জুনমণি ৰাভাক হত্যা কৰা হৈছে তাত কোনো সন্দেহ নাই এছআই জুনমণি ৰাভাৰ মৃত্যুৰ পিছতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে কেইবাটাও প্ৰশ্নৰ উত্থাপন হৈছে কোনবা কৈছে এছআই জুনমণি ৰাভাৰ দুৰ্ঘটনাত পতিত হৈছে কোনবা কৈছে এছআই জুনমণি ৰাভাক হত্যা কৰা হৈছে শেহতীয়াকৈ ৰাজ্যত আন এটা বিষয়ে যেন তুলপাৰ লগাইছে এজন ব্যক্তিয়ে জুনমণি ৰাভাৰ সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে জুনমণি ৰাভাক হত্যা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰিছে আমি জনাই আছো সেই খবৰটো জুনমণি ৰাভাক হত্যা কৰা হৈছিল এছআই জুনমণি ৰাভাক হত্যা কৰাটো নিশ্চিত হৈছে এই মন্তব্য কৰিছে কোনে মন্তব্য কৰিছে আপোনালোকক জনাম জুনমণি ৰাভাক হত্যা কৰাটো নিশ্চিত এই মন্তব্য কৰা হৈছে কিন্তু কোনে হত্যা কৰিছে জুনমণি ৰাভাক সেই প্ৰশ্নটো এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগত লৈ চৰ্চা অব্যাহত আছে ইফালে সিআইডি তদন্ত অব্যাহত ৰাখিছে ভিন্নজনক আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ বিভিন্ন বিষয়ববীয়াসকলক চৰকাৰে বদলীকৰণ কৰিছে আৰু তাৰ পিছতো এটা মন্তব্য যেন এতিয়া তুলপাৰ লাগিছে কিন্তু কোনে হত্যা কৰিছে জুনমণি ৰাভাক তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সেইটোৰে এতিয়া তদন্ত হ'ব লাগে বুলি মন্তব্য কৰিছে জুনমণি ৰাভাৰ হত্যা নে দুৰ্ঘটনা হৈছিল সেইটোৰ তদন্তৰ প্ৰয়োজন নাই জুনমণি ৰাভাক নিশ্চিতভাৱে হত্যা কৰা হৈছিল বুলি মন্তব্য আহিছে জুনমণি ৰাভাক হত্যা কৰিলে সেইটোৱে তদন্ত কৰিব লাগে কোনে হত্যা কৰিছে সেইটো তদন্ত হ'ব লাগে তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে জুনমণি ৰাভাৰ মৃত্যুক লৈ বুজফিৰক অভিযোগ দিছে দিছপুৰৰ বিধায়ক অতুল বৰাই নিশ্চিতভাৱে কৈছে যে এছআই জুনমণি ৰাভাক হত্যা কৰা হৈছে এছআই জুনমণি ৰাভাক হত্যা কৰা হৈছে নে দুৰ্ঘটনাত পতিত হৈছে সেই প্ৰশ্নটো এতিয়া নাহে অৰ্থাৎ এছআই জুনমণি ৰাভা কোনে হত্যা কৰিছিল সেই বিষয়টো এটা ডাঙৰ প্ৰশ্ন তেওঁৰ মতে বিধায়ক অতুল বৰাৰ মতে কোনে হত্যা কৰিছে সেইটোৰ হে তদন্ত হ'ব লাগে জুনমণি ৰাভাক হত্যা কৰা হৈছিল বুলি তেওঁ মন্তব্য কৰিছে বিধায়ক অতুল বৰাই